Hey guys, good afternoon. এটা নতুন ভিডিঅ'লৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়নমণি দাস আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সমগ্ৰ ৰাজ্যজুৰি এক বিশেষ চৰ্চাৰ বিষয়ে পৰিছে যে জুবিন ক্ষেত্ৰত চোৰ ওলাইছে আৰু জুবিন ক্ষেত্ৰৰ পৰা ৰাইজে আগবঢ়োৱা শৰাই, গামোচা, গীটাৰ, কীবৰ্ড ইত্যাদি চুৰ কৰি লৈ গৈছে এজন ব্যক্তিয়ে আৰু এই অভিযোগ আনিছে জুবিন গাৰ্গৰ ফেন ক্লাবে। আচলতে এই অভিযোগ কিমান সঁচা আৰু এই অভিযোগ আপোনালোকে সঁচা বুলি মানি ল'ব পাৰেনে? যে নাম হ'ল চিৰঞ্জীৱ কাশ্যপ। যে চিৰঞ্জীৱ কাশ্যপে ৰাইজে আগবঢ়াইছিল জুবিন গাৰ্গলৈ গীটাৰ, গামোচা, শৰাই, কীবৰ্ড সেই সকলোবোৰ বস্তু চুৰ কৰি লৈ গৈছে। এই ঘটনাটো সংঘটিত হৈছে জুবিন ক্ষেত্ৰ সোণাপুৰত আৰু 30 জানুৱাৰী তাৰিখে এই ঘটনাটো সংঘটিত হৈছে আৰু সমগ্ৰ ৰাজ্যত বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যে চিৰঞ্জীৱ কাশ্যপে সঁচাকৈ বস্তুবোৰ চুৰ কৰি লৈ গৈছিল নেকি? যে চিৰঞ্জীৱ কাশ্যপে বস্তুবোৰ কিহৰ কাৰণে নিছিল? যে চিৰঞ্জীৱ কাশ্যপে বস্তুবোৰ কিয় লৈ গৈছিল, অৰ্থাৎ কি কৰিব নিছিল? যে জুবিন ফেন ক্লাবে এই অভিযোগ আনিছে যে জুবিন ক্ষেত্ৰত চুৰ ওলাইছে, যে ৰাইজে আগবঢ়োৱা জুবিন গাৰ্গলৈ ৰাইজে আগবঢ়োৱা শৰাই, গীটাৰ, গামোচা, কীবৰ্ড ইত্যাদি চুৰ কৰি লৈ গৈছে আৰু চুৰ হৈছে জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি নিজকে জহাই থকা এজন ভুৱা অনুৰাগী। নাম হ'ল চিৰঞ্জীৱ কাশ্যপ আৰু ইতিমধ্যে সকলোবোৰ কথা গৰিমা শইকীয়া গাৰ্গে গম পাইছে আৰু কথাটো অৰ্থাৎ এই অভিযোগটো আনিছে জুবিন ফেন ক্লাবে আৰু এই অভিযোগটো আপোনালোকে সঁচা বুলি মানি ল'ব পাৰিবনে নে মিছা বুলি মানি ল'ব পাৰিব? সমগ্ৰ অসমবাসীক মই সুধিছোঁ, এই অভিযোগটো আপোনালোকে মানি ল'ব পাৰিবনে? যে এজন খুবেই নম্ৰ, ভদ্ৰ, দয়ালু এজন ব্যক্তি, নাম হ'ল চিৰঞ্জীৱ কাশ্যপ আৰু চিৰঞ্জীৱ কাশ্যপ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী হিচাপে আছিল। বহু বছৰ তেওঁৰ লগত কাম কৰিছিল আৰু তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে বহুতখিনি কষ্ট কৰিছে, অৰ্থাৎ কষ্ট কৰা দেখা আমি পাইছোঁ নিজ চকুৰে। আৰু তেনে এজন ব্যক্তিক এনেকুৱা ধৰণৰ মিছা অভিযোগ, এনেকুৱা ধৰণৰ মিছা কথা কোৱাটো গ্ৰহণযোগ্য নহয় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি জেলত আছিল অজয় ফুকন আৰু অজয় ফুকনেও এক ফেচবুক পোষ্ট যোগে কৈছে যে এজন নম্ৰ দয়ালু ব্যক্তিৰ বিৰুদ্ধে মিছা অভিযোগ অনাটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এইটো সম্পূৰ্ণ মিছা কথা। গমেই পাইছে যে এইটো সম্পূৰ্ণ মিছা কথা, যে এজন খুবেই নম্ৰ, ভদ্ৰ, দয়ালু এজন ব্যক্তি। মই আকৌ কৈছোঁ যে চিৰঞ্জীৱ কাশ্যপে তেনেকুৱা এটা কাম কৰিব বুলি আমি কেতিয়াও মানি ল'ব পৰা নাই আৰু সেইটো সম্পূৰ্ণ মিছা কথা। আৰু চিৰঞ্জীৱ কাশ্যপে সামাজিক মাধ্যমৰ আগত কৈছে যে মই বস্তুবোৰ চহী কৰিহে নিছিলোঁ, যে তেওঁ এই কথাটো কৈছে আৰু দাদাই মোক ছেমিষ্টাৰ পঢ়াইছিলে, এই কথাও কৈছে তেওঁ সামাজিক মাধ্যমৰ আগত। আৰু এটা কথা কৈছে যে মই যদি সঁচাকৈ দোষী হয়, মই যদি সঁচাকৈ চুৰ কৰিছোঁ, মোক হেণ্ডকাপ লগাই লৈ যাওক, এইটো কথা কৈছে। মই যদি সঁচাকৈ দোষ কৰিছোঁ, মোক হেণ্ডকাপ লগাই লৈ যাওক বুলি কৈছে। আৰু তেওঁ কৈছে এটা মোৰ ভুল হৈছে, কিন্তু যিবোৰ অভিযোগ আনিছে এই অভিযোগবোৰ মিছা। আৰু ইতিমধ্যে অজয় ফুকনেও কৈছে এই অভিযোগবোৰ মিছা, ভুৱা অভিযোগ আনিছে জুবিন ফেন ক্লাবে। আৰু সকলোৱে এইটো ভিডিঅ' শ্বেয়াৰ কৰক আৰু এইটো ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় এই কথাটো যাতে মিছা। এজন ব্যক্তিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কিমান যুঁজ কৰিছিল, কিমান যুঁজি আছিল, কিমান ন্যায়ৰ হকে মাত মাতি আছিল। নাম হ'ল চিৰঞ্জীৱ কাশ্যপ। চিৰঞ্জীৱ কাশ্যপে এনেকুৱা এটা কাম কৰিব বুলি, এনেকুৱা এটা ঘটনা কৰিব বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ আৰু এই ঘটনাটো সম্পূৰ্ণ মিছা। আৰু এনেকুৱা ধৰণৰ মিছা অভিযোগ, এনেকুৱা ধৰণৰ ভুৱা বাতৰি, এনেকুৱা ধৰণৰ মিছা কথা ক'ব নালাগে, এইটো বেয়া কথা। আৰু মোৰ ভিডিঅ'টো আপোনালোকে কোনো বিতৰ্কলৈ টানি নিদিব। মই সামাজিক মাধ্যমত যিটো কথা দেখিলোঁ আৰু দেখাৰ লগে লগে খবৰটো পালোঁ আৰু খবৰটো পাই আপোনালোকক আজি মই ভিডিঅ'টো দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। যে প্ৰাণশিল্পী জুবিন গাৰ্গে এতিয়াও ন্যায় পোৱা নাই আৰু আজি হ'ল 2026 চনৰ জানুৱাৰী মাহৰ 31 জানুৱাৰী, কিন্তু এতিয়ালৈকে প্ৰাণশিল্পী জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু 7জন হত্যাকাৰীয়ে উপযুক্ত শাস্তি পোৱা নাই। আৰু সেই 7জন হত্যাকাৰীৰ ভিতৰত শ্যামকানু মহন্ত, বিদাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপ নায়ক, অমিত প্ৰভা, শেখৰ জ্যোতি, কিন্তু 7জন হত্যাকাৰীয়ে উপযুক্ত শাস্তি পোৱা নাই। উপযুক্ত শাস্তি কেতিয়া পাব আৰু জুবিন গাৰ্গে উপযুক্ত ন্যায় কেতিয়া পাব? আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল গৰিমা শইকীয়া গাৰ্গে, এইটো কথা সকলোৱে গম পায়। আৰু প্ৰাণশিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব আৰু সদায় ন্যায় আশাত আমি ৰখি আছোঁ। আৰু সকলোৱে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, দা নয়ন পুষ্পা ব্লগ, আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়নমণি দাস পেজটো ফ'ল' কৰক। যে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু ন্যায় পোৱাটো আমি বিচাৰোঁ আৰু এই সংগ্ৰাম আমাৰ অব্যাহত আছে আৰু অব্যাহত থাকিব। যে যি অভিযোগ আনিছে এই অভিযোগ মিছা আৰু এই অভিযোগ কেতিয়াও সঁচা বুলি আপোনালোকে মানি নল'ব। এই অভিযোগ মিছা আচলতে। যে সকলোকে মই অনুৰোধ জনাই কৈছোঁ যে চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে যি অভিযোগ আনিছিল এই অভিযোগটো সম্পূৰ্ণ মিছা আৰু এনে কথা ক'ব নালাগে, এনে কথা কোৱাটো অতি বেয়া লাগে। কাৰণ সেইজন ব্যক্তিয়ে সামাজিক মাধ্যমৰ খুব প্ৰকাশ কৰিছে যে দাদাই যদি মোক নপঢ়ালেহেঁতেন মই ছেমিষ্টাৰ পঢ়িব নোৱাৰিলোহেঁতেন। দাদাই মোক ছেমিষ্টাৰ পঢ়াইছিলে আৰু দাদাই মোক বহুত কথা শিকাইছিল। দাদাৰ লগত থাকি মই বহুত নজনা কথা শিকিছিলোঁ, নজনা কাম শিকিছিলোঁ, নজনা কথা
জানিব পাৰিছিলোঁ আৰু তেনেকুৱা কথা কৈছে। এতিয়া চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে অনা অভিযোগবোৰ মিছা আৰু সকলোৱে সঁচা বুলি মানি নল'ব। এইটো মিছা অভিযোগ আৰু এইটো মিছা অভিযোগ অনা হৈছে। তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে বহুত সংগ্ৰাম কৰিছে, তেওঁ বহুতো কষ্ট কৰিছে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত। আৰু এনেকুৱা এজন ব্যক্তিয়ে এনেকুৱা এটা কাম কৰে বুলি আপোনালোকে ভাবেনে? আৰু তেওঁ কৈছে যদি মই সঁচাকৈ দোষী হয় মোক হেণ্ডকাপ লগাই লৈ যাওক, এনেকুৱা এটা কথা কৈছে। কিন্তু এই সম্পূৰ্ণ এইটো অভিযোগ এটা মিছা অভিযোগ আনিছে জুবিন ফেন ক্লাবে। আৰু মোক যাতে বিতৰ্কলৈ টানি নিনিয়ে সকলোকে অনুৰোধ জনাইছোঁ। সামাজিক মাধ্যমত যিটো দেখিছোঁ সেইটোৱে মই কথাটো ক'ব আহিছোঁ। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোৱে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মিছা অভিযোগ আনিব নালাগে। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পাওক আৰু হত্যাকাৰী উপযুক্ত শাস্তি পাওক। সদায় কৈ আহিছোঁ, সদায় কৈ যাম। সকলোৱে লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজিলৈ ভিডিঅ' মানে টাটা বাই বাই, জয় অসম, জয় জুবিন দা।